মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই তোমালোকক ক্লাছ 6ৰ অংকুৰণ পাঠ্যপুথিখনত থকা পাঠ 15 মহোহো গীত এই গীতটিৰ সম্পূৰ্ণকৈ কুৱেশ্যন আনসাৰখিনি কৰাই দিম। তোমালোকে ভালদৰে মন কৰি যাবা আৰু ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই যাবা। আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছা তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা যাতে পৰৱৰ্তী ভিডিঅ'বোৰ সময়মতে পাই থাকা। আৰু মোৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা। আহাচোন ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। মহোহো গীতটিৰ প্ৰথম কুৱেশ্যনটো হৈ গ'ল। 1 নম্বৰতে আছে মহোহো গীতটো শুদ্ধ উচ্চাৰণেৰে পদ্য হিচাপে পঢ়া আৰু আটাইয়ে মিলি অংগী ভংগীৰে পৰিৱেশন কৰা। এইটো মই ইয়াৰ আগৰ ভিডিঅ'ত তোমালোকক সুন্দৰকৈ পঢ়াই থৈছোঁ। তোমালোকে যদি সেই ভিডিঅ'টো চাব বিচাৰা তেন্তে মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত তাৰ লিংকটো দি দিম, তোমালোকে চেক কৰি ল'বা। অ'কে, নেক্সটটো চোৱা। পাঠত দিয়া মহোহো গীতটোৰ অন্তধ্বনি মিল থকা শব্দবোৰ বাছি উলিয়াই লিখা। এতিয়া চোৱা, অন্তধ্বনি মানে শেষৰ যিকেইটা ধ্বনি তাৰ মিল থাকিব লাগিব। এক ছেকেণ্ড মই তোমালোকক দেখুৱাই আছোঁ। এতিয়া চোৱা, অন্ত মানে শেষ হয়নে, শেষৰ ধ্বনি। এতিয়া এই প্ৰথম লাইনটোৰ শেষটো আছে হৌ আৰু দ্বিতীয় লাইনটোৰ শেষটো হৈছে ল', হৌ ল'। ইয়াৰ ধ্বনিটো উচ্চাৰণ কৰোঁতে মিলিছেনে একে একে, হৌ ল'। তেনেকৈ মহ মওঁতে ঘঁহাওঁতে এই তে দুটা উচ্চাৰণটো মিলিছেনে, তেনেকৈ তোমালোকক লিখি যাব কৈছে। মন কৰি যোৱা, মই ইয়াত লিখি থৈছোঁ। ইয়াত আছে হৌ ল', মহ মওঁতে ঘঁহাওঁতে, পৰিল মৰিল, ভাইৰে খাইৰে, নুন দোন, কৰি চৰি, যাওঁতে পাওঁতে, মালা ভালা, চাকা টাকা, মিকি শিকি, পাতে ঘাটে। স্ক্ৰীনশ্বট লৈ লোৱা, নহ'লে ষ্টপ কৰি লোৱা ভিডিঅ'টো আৰু লিখি লোৱা। 3 নম্বৰটো কৈছে পাঠত দিয়া মহোহো গীতটোত দুবিধ কৃষি সঁজুলিৰ নাম আছে। সঁজুলি দুবিধ কি কি? সঁজুলি দুবিধৰ ছবি আঁকা। তোমালোকক মই কিতাপতে চিন দি দিম, তোমালোকে লিখি ল'বা। এবিধ লিখিবা শিৰালে অৰ্থাৎ শিৰলুৰে। ইয়াত মন কৰা, শিৰলুৰে এইটো এবিধ সঁজুলি। আৰু লিখিবা মই। ঠিক আছে, এই দুবিধ লিখিবা আৰু এই দুবিধৰ ছবি তোমালোকে গুগলত চাৰ্চ কৰিলে ওলাই যাব। ছবিৰ চিত্ৰ দুটা আঁকিব মন কৰিলে আঁকিব পাৰা। ঠিক আছে। 4 নম্বৰটো মন কৰা। উত্তৰ দিয়া বুলি লিখিছে। মৌ মাৰিবলৈ চেমনীয়াহঁতে হাতে হাতে কি লৈছে? তোমালোকক ইয়াত কেইটামান সৰু সৰু কুৱেশ্যন দিছে, আনচাৰকেইটা কৰাই থৈছোঁ, মন কৰিবা। ক নম্বৰৰ আনচাৰটো হ'ব মহ মাৰিবলৈ চেমনীয়াহঁতে হাতে হাতে টাঙোন লৈছে। ঠিক আছে। খটো কৈছে সিডাল গছত গা ঘঁহাওঁতে কি হ'ল? আনচাৰটো হ'ব সিডাল গছত গাওঁ ঘঁহাওঁতে সিডেলি পৰিল আৰু সকলোবোৰ মহ মৰিল। ঠিক আছে। গটো কৈছে মহ খেদিবলৈ যোৱা ল'ৰাহঁতক গৃহস্থই চাউলৰ সলনি কি দিছে? আনচাৰটো হ'ব মহ খেদিবলৈ যোৱা ল'ৰাহঁতক গৃহস্থই চাউলৰ সলনি কৰি দিছে। ঘ নম্বৰটো কৈছে টাকা আৰু শিকি মানে কি? আনচাৰটো হ'ব টাকা মানে এটকীয়া মুদ্ৰা আৰু শিকি মানে হ'ল 25 পইচাৰ মুদ্ৰা। লিখি লোৱা তোমালোকে। উঙ নম্বৰটো দিছে মহোহো গীতটোত উল্লেখ থকা নৈখনৰ নাম লিখা। মহোহো গীতটোত এখন নদীৰ নাম আছে হয়নে? সেই নদীখনৰ নামটো হ'ল, মহোহো গীতটোত উল্লেখ থকা নৈখনৰ নাম হ'ল বুঢ়াদিয়া। লিখি লোৱা। এতিয়া তোমালোকক 5 নম্বৰতে দিছে তলৰ পদবোৰত কি কি বিভক্তি যুক্ত হৈ আছে। এতিয়া তোমালোকক মই ইয়াত লিখি থৈছোঁ, তোমালোকে ইয়াৰ পৰা চাই চাই লিখি লোৱা। এতিয়া পদটো দিছে মাকুক, এইটো বিভক্তি হ'ব ক্ৰিয়া বিভক্তি। টেপৰত নাম বিভক্তি, ৰূপাৰ ক্ৰিয়া বিভক্তি, শিৰালে ক্ৰিয়া বিভক্তি, সোণাৰ ক্ৰিয়া বিভক্তি, বুঢ়াদিয়াৰ ক্ৰিয়া বিভক্তি, ঘাটে নাম বিভক্তি হ'ল। এতিয়া 6 নম্বৰটো দিছে মহোহো গীতটোত থকা 5টা বিশেষ্য পদ আৰু 5টা ক্ৰিয়াপদ বাছি উলিয়াই তাৰ মান্য ৰূপবোৰ লিখা। এতিয়া তোমালোকক 5টা বিশেষ্য পদ বাছি উলিয়াব লাগিব আৰু 5টা ক্ৰিয়াপদ বাছি উলিয়াব লাগিব। উলিয়াই তাৰ মান্য ৰূপবোৰ লিখিব কৈছে। তোমালোকে এনেকৈ 6 নম্বৰ উত্তৰ বুলি দি ল'বা। দি লৈ ইয়াত লিখিবা বিশেষ্য পদ, ইয়াত লিখিবা মান্য ৰূপ। মই এতিয়া বিশেষ্য পদকেইটা বাছি উলিয়াইছোঁ, নাম বুজীয়া পদবোৰ হয়নে? এতিয়া টকান মানে টাঙোন, সিডেলি অৰ্থাৎ সিডল, নুন অৰ্থাৎ নিমখ, সোণাৰ অৰ্থাৎ সোণৰ। এতিয়া নাম বুজা পদবিলাকৰ তোমাৰ মান্য ৰূপটো লিখিলোঁ। নেক্সট চোৱা,
ক্ৰিয়াপদবোৰ লিখিবা তলত ক্ৰিয়াপদ লিখি ইয়াত এফালে লিখিবা মান্য ৰূপ তাৰপিছত লিখিবা এতিয়া ল ক্ৰিয়া অৰ্থাৎ কাম বুজোৱা পদ এতিয়া ল কিবা এটা বস্তু লোৱা বুজাইছে হয়নে ল অৰ্থাৎ ল দিলাক দিলে গেল গ'ল কৰিলোঁ কৰিলোঁ নহ'ল নহ'ল ঠিক আছে এইটা এনেকৈ লিখিবা স্ক্ৰীনশ্বট লৈ লোৱা 7 নম্বৰতে দিছে বাক্য ৰচনা কৰা চকচকীয়া চিকমিকিয়া হিকি হিৰলু টাঙুন এইগিটা এতিয়া বাক্য ৰচনা তোমালোকে সুন্দৰকৈ বাক্য ৰচনা সাজিব জানাই তে বোলো মই তোমালোকক দেখুৱাই দিছোঁ মন কৰিবা চকচকীয়াটো লিখিবা মহহু গীতটোত বাহৰ পাতক চকচকীয়া বুলি কৈছে চিকমিকিয়াটো লিখিবা দেৱালীৰ চিকমিকিয়া চাকিবোৰ দেখি দিলীপৰ মন আনন্দৰে ভৰি উঠিল খিকিটো লিখিবা মোৰ হাতত 4টা খিকি আছে তোমালোকে বেলেগকেও লিখিব পাৰা কিন্তু এনেকৈ লিখিলে লিখিব পাৰা তাৰছত আছে হিৰলু নাঙলৰ হিৰলুৰ দৰে নাওখনে পানী কাটি কাটি আগুৱাই গ'ল উঙটো লিখিবা টাঙুন টাঙুনত লিখিবা মহ মাৰিবলৈ চেমনীয়াহতে হাতে হাতে টাঙুন লৈছে এতিয়া চোৱা 8 নম্বৰটো কৈছে পাঠত দিয়া মহহু গীতটোৰ পৰা তলত দিয়া শব্দবোৰৰ মান্য অসমীয়া ৰূপবোৰ লিখা এতিয়া এইবোৰ কিছুমান স্থানীয় উপভাষা হয়নে টকান গাছত এইবোৰ স্থানীয় উপভাষা এটা তাৰ যিটো তোমাৰ অৰিজিনাল যিটো ভাষা মানে ৰূপ সেইটো আমি প্ৰকৃত ৰূপটো আমি মান্য ৰূপটো দাঙি ধৰিব গৈছে এটা টকান মানে টাঙুন আমি টাঙুন ক'লে বুজি পাওঁ কিন্তু টকানটো আমি বুজি নাপাব পাৰোঁ কিন্তু যিসকলে কয় তেওঁলোকে বুজি পায় হয়নে তে ইয়াত টকান মানে টাঙুন গাছত অৰ্থাৎ গছত দিলাক অৰ্থাৎ দিলে মাকুক অৰ্থাৎ মাকক মাৰিবা অৰ্থাৎ মাৰিবলৈ নুন অৰ্থাৎ লোন দেখবা অৰ্থাৎ দেখিবলৈ কৰিলোঁ অৰ্থাৎ কৰিলোঁ ঠিক আছে ক্লাছ 6ৰ অসমীয়া পাঠ্যপুথিখনত থকা এইটো শেষৰ লেসন আছিলে আজি শেষৰ লেসনটো মই কমপ্লিট কৰিলোঁ আশা কৰোঁ তোমালোকে মোৰ এই ভিডিঅ'টোৰ পৰা বহুত কিছু উপকৃত হ'বা আৰু ভিডিঅ'বোৰ চাই যদি মোৰ ভাল লাগে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু লগতে যদি চেনেলটোলৈ নতুনকৈ আহিছা তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকে কিবা সুধিব থাকিলে কমেণ্ট কৰিবা কমেণ্ট